আজি আমাৰ চুমু আহিছে আমাৰ ঘৰলৈ। এতিয়া এই এলবাম চাই আছে, গুণগুণৰ এলবাম। আৰু গুণগুণে ইয়াতে পঢ়িবলৈ লৈছেহি আজি। আগতে এইটো ৰুমত পঢ়ে, আজি চুমু বা আহিলে বুলি ই গৰমৰ কাৰণে নে চুমবাৰ লগত কথা পাতি পাতি পঢ়িবৰ কাৰণে। আৰু ভালেই হৈছে, চুমু বাও BKB টিচাৰ ছায়েন্সৰ। এতিয়া ছায়েন্সৰ কি বুজি পোৱা নাই, চুমবাৰ পৰা শিকি লোৱা দেই। হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল জ্যোতিষ ব্লগ। আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত গৰম, দিনটো একদম গৰম, পূৰা গৰমতে আছোঁ। এতিয়া গধূলি হ'লগৈ, দিনত অকণমানো ভিডিঅ' চিডিঅ' বনাবলৈ মন নাযায়, ইমানেই গৰম হৈছে, একো কৰিবলৈ মন নাযায়। এতিয়া সেইকাৰণে গধূলি অকণমান ভিডিঅ' কিবা এটা বনাওঁ বুলি লৈছোঁ। আৰু আজি গধূলি চুমু আহিলে, আৰু এতিয়া আমি ৰন্ধা বঢ়া কৰিবগৈ লাগিব আৰু লাহেকৈ। তাৰপাছত কাইলৈ আছে বেটী ডান্সৰ এটা কম্পিটিশ্যন আৰু ডিব্ৰুগড়ত হ'ব, কানৈ কলেজত। সেইটো কাৰণে তাই ৰেডি হৈছে, তাই তিৱা নাচিব। আৰু এই ডান্স কম্পিটিশ্যনটো অল আছাম ভিত্তিত হৈছে। ইয়াতে বিভিন্ন কেটেগৰীত কৰিছে তেওঁলোকে, ছেমি ক্লাছিকেল, ক্লাছিকেল আৰু ফ্ৰক আছে আৰু সৃষ্টিমূলক, তেনেকুৱাকৈ বিভিন্নকেইটা কেটেগৰীত পাতিছে। এহেঁতি এটা ফ্ৰক নাচিব, তিৱাটো গ্ৰুপৰ হ'ব, গ্ৰুপ ডান্স হ'ব। তাৰপাছত তাই এটা চ'ল' নাচিব, তাইৰ নিজৰ সেইটো শিৱৰ তাণ্ডৱ নাচিব তাই, সেইটো তাই অকলশৰীয়াকৈ নাচিব। আৰু এতিয়া কি হয় আৰু কাইলৈ দেখাম আপোনালোকক কি হয়। আৰু তাৰ নাচাৰ কিছুমান ক্লিপ যদি পাৰোঁ সেইখিনিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজি হ'ল নেক্সট ডে ৰাতিপুৱা। আজি গুণগুণ ওলাই ৰেডি হৈছে, এয়া ওলাইছে, তিৱা নাচিব তাই। আৰু এয়া চুমু আমাৰ লগতে যাব, আৰু এইজনী মই। ক'ত হ'ব কালি কৈছিলোঁ নেকি? ক'ত হ'ব? কানৈ কলেজত হ'ব, ডিব্ৰুগড়। আৰু এতিয়া আমি ওলাইছোঁ যাবলৈ। তাৰপাছত কি হয় তাত গৈ দেখাই থাকিম আপোনালোকক। এয়া আমি এতিয়া ওলাই আহিলোঁ, এতিয়া গাড়ীৰ ভিতৰতে আছোঁ। আয়ো ইমান গৰমত দৰকৈ ওলাইছোঁ ৰাতিপুৱাই, একদম হুলস্থুল হৈ গৈছে। আৰু গুণগুণে কিমান গালি খাইছে ঠিক নাই। বস্তুবোৰ যোগাৰ কৰি নথ'লে তাতে একদম খৰধৰ হয় ওলোৱাৰ সময়ত, দৌৰা দৌৰি হৈছে আৰু গালি চালি খাই মেলি আহিছে আৰু। তাকে এতিয়া গৈ থাকোঁ। আৰু ৰাস্তাত আৰু ছোৱালী আছে, তাইৰ লগৰ দুজনী, সেইকেইজনীও যাব আমাৰ লগতে, তেহেঁতকো লৈ ল'ব লাগিব। গৈ থাকোঁ এতিয়া ডিব্ৰুগড়। আমাৰ এই ৰাস্তাটো বনাই আছে, টিংৰা চাৰিআলিৰ পৰা ডিব্ৰুগড়লৈকে ৰাস্তাটো বহল কৰিছে। আৰু এতিয়া অকণমান মাজে মাজে যান জঁট হৈছে, সেইকাৰণে এটা ছাইডৰ ফালে বহল কৰিছে, মাটি ভৰাই আছে। আৰু এইয়া বেটীৰ লগৰ, গুণগুণৰ লগৰ, সিহঁতকো লৈ ল'লোঁ লগতে। আৰু আমি এতিয়া গৈ আছোঁ ডান্স কম্পিটিশ্যনৰ কাৰণে। আমি এতিয়া আহি পেলাই পাই গ'লোহি DSSK কানৈ কলেজ পাই গ'লোহি। তাৰপাছত এতিয়া গাড়ী ৰখাবৰ কাৰণে অসুবিধা হৈছে। এই স্কুটিখন থাকিলে যে এতিয়া আমি আগত গাড়ী থৈ খোজকাঢ়ি আহি আছোঁ প্ৰগ্ৰেমৰ কাৰণে। আমি এতিয়া DHS কানৈ কলেজৰ 3 নম্বৰ গেটেদি সোমাই আহিছোঁ। আৰু এইফালে অকণমান আগত এটা অডিটৰিয়াম আছে, তালৈ আহি আছোঁ এতিয়া। এতিয়া গুণগুণহঁতৰ স্কুলৰে বড়ো গ্ৰুপ এটা আছে, সিহঁতে এতিয়া পাৰফৰ্মেঞ্চ কৰিব।
এতিয়া আছে গুণগুণহঁতৰ পাৰফৰ্মেঞ্চ। এতিয়া যিহেতু গুণগুণৰ গ্ৰুপ পাৰফৰ্মেঞ্চ শেষ হ'ল, এতিয়া মই তাইক লৈ যাম ড্ৰেছ চেঞ্জ কৰিবৰ কাৰণে, কাৰণ তাই এতিয়া ভাৰতনাট্যমৰ ড্ৰেছ পিন্ধিব লাগিব, কাৰণ তাই এতিয়া নাচিব তাণ্ডৱ, শিৱৰ তাণ্ডৱ নাচিব, সেইকাৰণে তাইক ড্ৰেছ চেঞ্জ কৰিবৰ কাৰণে লৈ যাওঁ। আৰু এতিয়া প্ৰগ্ৰেম চলি আছে, গৰমো বহুত বেছি হৈছে, তথাপিও তাই ইচ্ছা কৰিছে যেতিয়া আকৌ ছেকেণ্ড ডান্সটোৰ কাৰণে ৰেডি কৰি দিওঁ। এতিয়া আমাৰ গুণগুণৰ ডান্সটো আৰম্ভ হৈছে। গানটো সম্পূৰ্ণকৈ গোটেইটো শুনাব নোৱাৰিম, কাৰণ কপিৰাইট লাগিব পাৰে যে, সেইটো কাৰণে কাটি কাটি অলপমান দিছোঁ আৰু যিমানখিনি পাৰোঁ অকণ অকণ কাটি কাটি শুনাইছোঁ। जलप्रवाहस्थले कलेवलम्ब्यलम्बितां भुजङ्गमालिकामट्टमट्टमन्निनादमट्टमर्वयं चकार ताण्डवं तनोतु नः शिव। काकटाः सम्भ्रमभ्रमन्निलिम्बनिलोलवीचिवल्लरी विराजमाधरी भगज्ज्वलल्ललाटमन्वते किशोरचन्द्रशेखरशिक्षणं मम। जङ्गपिङ्गलस्फुरत्फणामणि प्रभातमद्रवप्रलिप्तदिग्वगोमन्दसिन्धुरस्फुरद्वमुत्तरीयते नो विनोदमद्भुतं बिभर्तु भूतभर्तु। ॐ नमः शिवाय। शिवं भजं प्रफुल्लनीलपङ्कजकालिमप्रभावलकण्ठकन्दलीकन्धरं स्मरत्पुरच्छिदं भविदं मखच्छिदं गच्छिदान्धकन्तमन्तक। আমি এতিয়া প্ৰগ্ৰেমৰ পৰা আহিলোঁ, প্ৰগ্ৰেমৰ ভালে ভালে হ'ল আৰু ছোৱালীকেইজনীয়ে নাচিলে গৰমত পুৰা। এইয়া একদম গুণগুণৰ গাড়ীৰ ভিতৰতে ড্ৰেছ চেঞ্জ হ'ল। মানে কষ্ট হ'ল দেই, গৰমত বৰ কষ্ট, গৰমত বহুত কষ্ট হ'ল। যেনে তেনে শেষ কৰিলে আৰু শেষ মানে বাকীবোৰতো দিয়ে আছে পাৰ্টিচিপেণ্টবোৰ, আমাৰ যেনে তেনে শেষ হ'ল আৰু। এতিয়া আহি আছোঁ আমি, এজনে গৈ পেহী ঘৰৰ পৰা আহিলেগৈ, পেহী ঘৰ আজি নতুন ঘৰ লোৱা আছিলে, ঘৰ লোৱা খাই আহিলেগৈ লাহোৱালত। আৰু আমি একো খাবলৈ মেলিবলৈ তেনেকৈ একো নহ'লে, পপ চপ খালোঁ আৰু কিবা কিবি, আৰু ভোকো নালাগিলে, গৰমত ভোকটো নালাগে দেখোন তেনেকৈ। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। চুমুক এতিয়া আমি বাছত উঠাই দিলোঁ, তিনিচুকীয়া বাছত, কাৰণ তাই কাইলৈ স্কুল সোনকালে আছে। আজি এতিয়াতো স্কুলৰ টাইমটো আগবঢ়াই দিলে, আৰু গুণগুণৰো স্কুল সোনকালৰ পৰা হ'ব, সেইটো কাৰণে ৰাতিপুৱাই থ'বলৈ যাবলৈ দিগদাৰ হ'ব, সেইকাৰণে তাই এতিয়া ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট তিনিচুকীয়া বাছত গুচি গৈছে। বাকী গুণগুণৰ ক্লাছিকেলটো ভালেই হৈছে বাৰু, ছেমি ক্লাছিকেল নাচিছিলে তাণ্ডৱ, বৰ বেয়া হোৱা নাই, ভালেই হৈছে। তথাপিও তাই কিবা এটা মিষ্টেক কৈছে প্ৰথমতে, চাওঁ কি হয়। আমি এতিয়া পেহীহঁতৰ ঘৰলৈ আহিলোঁ, লাহোৱাললৈ। সেইখন লাহোৱাল কলেজ। আমি এতিয়া পেহীহঁতৰ ঘৰত ঘৰ লোৱা খাই যাম। নোসোমাওঁ বুলি ভাবিছিলোঁ, তথাপিও আকৌ ভাবিছোঁ পেহীও বেয়া পাব। এওঁ আহি মাজতে এবাৰ সোমাই গ'লি, আমিও আহিছোঁ, খাই যাম ইয়াতে এতিয়া ভাতটো। এয়া পেহী ঘৰ পাই গ'লহি, এয়া পেহী ঘৰ পাইছেহি।
এটা গাড়ী ৰখাওঁ আমি গৈ থাকোঁ এই ইয়াৰ পেহীহঁতৰ ঘৰ পাইছোঁহি নতুন ঘৰ লোৱা একো নানিলোঁ মই হেৰিখনো নানিলোঁ ৰুমালখনো নানিলোঁ অঁ পেহী অঁ এতিয়া গুণগুণে মনে মনে ভিডিঅ' কৰি থ'লে পেহীহঁতৰ ঘৰটো আৰু আমি কথা পাতি আছিলোঁ চবেই একেলগে বহি তাই অকণমান ভিডিঅ' কৰি থ'লে তাকো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ৰাস্তাত পাইছিলোঁ তেওঁ ল'ৰা আনিবলৈ আহিছে আমি এতিয়া পেহী ঘৰৰ পৰা ওলাই আহিলোঁ তাতে ভাত পানী খালোঁ তাৰপাছত এতিয়া আহি আছোঁ এতিয়া ৰাস্তাটো পূৰা ভিৰ হৈছে যে যদি পৰীক্ষা হৈ আছিলে ধাৱাল কলেজত পৰীক্ষাবোৰ হয় যে পৰীক্ষা হৈ আছিলে এতিয়া শেষ হৈছে পৰীক্ষা আৰু একদম ভিৰ হৈ গৈছে ৰাস্তাটো গৈ আছে পূৰা লাইন লাইন আমি ঘৰ আহি পালোহি অলপ আগতে আহি পালোহি ঘৰ আহি পোৱাৰ পিছত আৰু ভিডিঅ' কৰাই নহ'ল কাৰণ ঘৰ আহি পাইছোঁ তাৰ অকণমান দেৰি পিছতে ডাঙৰ পেহীহঁত আহিলে ডাঙৰ পেহী ল'ৰাটো আৰু অকণমানিটো পেহীৰ নাতি মানে দি আহিলে চাহ তাহ নাখালে ইমান গৰমত অকণ অকণ চৰ্বত খালে খাই বৈ এতিয়া মাত্ৰ ওলাই গৈছে আৰু মই আকৌ ভিডিঅ'টো এতিয়া লাহেকৈ সামৰণি মাৰিবলৈ লৈছোঁ কাৰণ ইমান গৰম হৈছে আজি বহুত কষ্টও হ'ল বেছি আৰু একো নেদেখাওঁ আপোনালোকক আৰু মোৰ ভিডিঅ'বোৰ চাই যাব আপোনালোকে আৰু এনেদৰে মৰমবোৰ দি যাব তাক আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই